সেই বন্ধু বান্ধৱীসকল অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমি এঠাইত গৈ আছোঁ। কি ঠাইত গৈ আছোঁ আপোনালোকে পিছত গম পাব। এতিয়া প্ৰায় 3টা বাজিল, গতিকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি কলগছ কাটি ল'লোঁ। কলগছ কাটি মানে বাছৰ আগত দিব লাগিব। বাছখন আহি পেলাই এতিয়া আমি বাছখনৰ কলপুলিবিলাক লগাই লওঁ। কলপুলিখিনি লৈ মানে মানুহবিলাক বেলেগ বেলেগ জেগাত আছে না, মানুহবিলাক আমি প্ৰথম উঠাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আমাৰ প্ৰায় 80% মানুহ ফিল আপ হৈ গ'ল আৰু পাঠশালাত কেইজনমান আছে। তাৰপিছত পাঠশালাৰ মানুহবিলাকক উঠাই আমি আমাৰ যাত্ৰাটো আৰম্ভ কৰিম। বন্ধুসকল, আন্ধাৰৰ পৰা পোহৰলৈ আপোনালোকক স্বাগতম জনালোঁ। মানে বহুত সেই না, বাছত মানুহবিলাক মেনেজ কৰোঁতে অলপ প্ৰব্লেম হৈ যায়। সেইবাবে এতিয়া আমি জৰাবাদ পাৰ হ'লোঁ। তেল ডিপুত তেল ভৰাম বাছখনত, তাৰপিছত আকৌ যাই আছোঁ আৰু। তো 30 কিলোমিটাৰমান আছে, তাৰপিছত নগবাই যাম। মানে আপোনালোকৰ লগত ভালকৈ কথা পতা হোৱাই নাই। মানে আমাৰ বাহঁতে বাছখন ঠিক কৰিলে, মানে সেইবাবে অলপ বিজি থাকিব লগা হ'ল, মানুহবিলাকক উঠাব লগা হ'ল। মানে আমি প্ৰথম মা মৃত্যুঞ্জয় মন্দিৰত যাম। মা মৃত্যুঞ্জয় নাই, মানে মহামৃত্যুঞ্জয় মন্দিৰত যাম। তাৰপিছত আমি বৰদোৱা টাউনত যাম। সেইখিনি চাই প্ৰায় 12টামান বজাত ঘৰ পাম। গতিকে চাই থাকক ব্লগটো। ফাইনেলি আমি আহি পালোঁ আৰু বেছি দূৰ নাই, প্ৰায় 2 কিলোমিটাৰমান আছে। এই ৰঙা ৰঙা গেটখন দেখিছেনে? এইপিনে চাওকচোন, সেই মানে এই গেটটোৰে সিফালেদি সোমাই যাব লাগিব। আৰু আগত এটা ৰাস্তা আছে, কিন্তু সেই পিনেদি বাছ যাব নোৱাৰি। সেইবাবে আমি এইটো ৰাস্তাইটো আহি গ'লোঁ। পালোঁ আহি মহামৃত্যুঞ্জয় মন্দিৰ। এইটোৱে হৈছে মহামৃত্যুঞ্জয় মন্দিৰ। আপোনালোকে হয়তো ইয়াত আহি পাইছে বহুতে। এই মন্দিৰটো 126 ফুট ওখ। পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ওখ শিৱলিংগ হয় এইটো। ইয়াত মানে গছ গছনি বেছি নাই, সেইবাবে ৰ'দৰ তাপটো বেছিকৈ লাগে। বিৰাট গৰম ইয়াতে। আমাৰ মানে বাছখন পিছফালে ৰাখি দিলে, সেইবাবে আমি পিছফালেদি গুচি গ'লোঁ। এইটো মানে পিছফাল হয়, আগফালটো সিফালে আছে। আমি মানে পিছফালেদি উঠি গ'লোঁ, সেইবাবে পিছফালটো ভিডিঅ' কৰা হ'ল। আগফালটো আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। মন্দিৰৰ ভিতৰত আহি পালোঁ আমি। ইয়াত মানে বহুত গৰম। ইয়াত মানে গছ গছনি সিমান নাই না, সেইবাবে বহুত গৰম হৈছে। টাইলছবিলাক গৰম হৈ গৈছে, মানে খোজ দিব নোৱাৰা হৈ গৈছে, ইমান গৰম। আমাৰ এতিয়া মন্দিৰটো দৰ্শন কৰা হৈ গ'ল। তাৰপিছত আমি এতিয়া বৰদোৱালৈ যাম। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক। বৰদোৱাত আমি মানে 2 ঘণ্টামান থাকি পূৰা ঘৰত যাম। মানে ইয়াত বিৰাট গৰম, গতিকে ইয়াত বেছি থাকিব নোৱাৰি। এয়া বৰদোৱা গেটখন। আমি বৰদোৱা গেটৰ ফালেদি সোমাই গ'লোঁ। এয়া মন্দিৰটোৰ ভিতৰত আমি সোমাম। মানে ইয়াত জাতীয় সাজ পোছাক নহ'লে ইয়াত ভিতৰত সোমাব নিদিয়ে। সেইবাবে মানে ইয়াত জাতীয় সাজ পোছাক লাগিব। মানে ভিতৰত সোমাব দিব, কিন্তু মানে মন্দিৰটোৰ ভিতৰত সোমাব নিদিয়ে, মানে সেৱা কৰিব নোৱাৰি। মই ইয়াত আগতেও আহিছিলোঁ 2বাৰ, এইবাৰ 3বাৰ হ'ব। আৰু এয়া নাটঘৰ, আপোনালোকে নাটঘৰটো চাই লওক। এইটো মূল নামঘৰ। মূল নামঘৰটোৰ ভিতৰ ভাগটো চাই লওক আপোনালোকে। সেইখন হ'ল থাপনা। সেই ৱালখনত চাওকচোন, ৱালখনত মানে বাণীবিলাক লেখা আছে ইয়াত মানে পঢ়ি চাব পাৰিব। পঢ়ি চাওকচোন আপোনালোকে। এয়া চাওকচোন, আমি মানে আকাশী গংগাত মুৰি দিছোঁ আৰু মাছবিলাকে কেনেকৈ খাই আছে চাওকচোন।
হে গাইজ, ব্লগটো সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবে ক্ষমা খুজিছোঁ। মানে আমাৰ এটা প্ৰব্লেম হৈ গ'ল। আমি বৰদোৱাৰ পৰা প্ৰায় 3মান বজাত ঘূৰিছিলোঁ। ঘূৰি আমি 1 ঘণ্টামান যোৱাৰ পিছত মানে এজনৰ মাথা ঘূৰাই গ'ল আৰু মানে সেনেকৈ 3জন মানৰ মাথা ঘূৰাই গ'ল। তাৰপিছত আমি মৰিগাঁৱত ৰখিলোঁ। মৰিগাঁৱত ৰখি তাত এম্বুলেঞ্চক কল কৰিলোঁ। আমি নেজানো ক'ত তাতে মানে মেডিকেল আছে। তাৰপিছত এজন লোকেল মানুহে ক'লে ইয়াৰ ওচৰত এখন মেডিকেল আছে, তাত লৈ যাওঁ। তাত আমি মেডিকেলত লৈ গ'লোঁ। লৈ যাই তাত চেলাইন দিলে। চেলাইন দি মানে ৰেফাৰ কৰি দিলে গুৱাহাটীলৈ। যেতিয়া ৰেফাৰ কৰিলে আমি এম্বুলেঞ্চক কল কৰিলোঁ। এম্বুলেঞ্চে ক'লে যে আমি যাই আছোঁ। এনেকৈ আমি 2 ঘণ্টামান ৰখিলোঁ তাত। 2 ঘণ্টামান ৰখাৰ পিছত তাৰপিছত ডক্টৰজনে ক'লে যে আপোনালোকে এনেকৈ ৰখি থাকিব নালাগে, বাছতে লৈ যাওক। চেলাইনটো আমি চেলাইন দি দিলোঁ, গতিকে চেলাইনটো ভালকৈ লৈ যাব। তাত আমিও ভাবিলোঁ একো নহয়, বাছ গুৱাহাটীলৈ লৈ যাওঁ। পিছত সোণাপুৰৰ সেইখিনিত মানে পেচেণ্টজনৰ বেছি হ'বলৈ ধৰিলে। তাৰপিছত মানে আমি সোণাপুৰৰ তলগেটখনত এখন ইমাৰ্জেঞ্চি এম্বুলেঞ্চ দেখিলোঁ আৰু ইমাৰ্জেঞ্চি এম্বুলেঞ্চখনত আমি মানে ততাতৈয়াকৈ লৈ গ'লোঁ। এনেকৈ আমি মাক আৰু দেউতাকক এম্বুলেঞ্চখনত পঠাই লৈ আমি মানে যাত্ৰাটো আৰম্ভ কৰিলোঁ। চবখিনি প্ৰব্লেম ক'লোৱে, গতিকে আমি এতিয়া পণিতা হোটেল আহি পালোঁ। চবখিনি মানে ঠিক ঠাক কৰি এতিয়া পণিতা হোটেল আহি পালোঁ আৰু ইয়াত মানে কিবা এটা খাই লওঁ, মানে একো খোৱা হোৱা নাই ইমান প্ৰব্লেমৰ মাজত। গতিকে ভিডিঅ'টো আজি পণিতা হোটেলৰ পৰাই আমি সমাপ্ত কৰিলোঁ। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।